যে য'ত ধৰ্মীয় অনুষ্ঠানত একগোট হ'ব লাগে আৰু সেই গাঁওখনৰ সেই নামঘৰটো 4টামান খেল আছে। মাহীয়েক ঢুকালে, মাহীয়েকৰ 2টা ল'ৰা, 2টা ল'ৰাই বেলেগে বেলেগে সকাম পাতিছে। মোমায়েকৰ ঘৰত বেলেগে সকাম পাতিছে। বিহুৰ দুমাহীৰ দিনা ল'ৰা ছোৱালীয়ে মাক দেউতাকক ককা আইতাকক সেৱা কৰিব লাগে বুলি নাজানে, কিন্তু বেছিভাগ ল'ৰা ছোৱালীয়ে জানে যে ডিচেম্বৰৰ 25 তাৰিখে গীৰ্জা ঘৰত গৈ মম জ্বলাব লাগে। নমস্কাৰ, মই গৌতম নাথ। মই অসমীয়া মানুহখিনিৰ সমাজ জীৱনৰ ওপৰত এটা কথা ক'ব বিচাৰো। আমাৰ হিমন্ত মামাই এভেকশ্যন কৰি আছে, মুছলিম মানুহ খেদি আছে, অসমখনৰ পৰা বাংলাদেশী নাইকিয়া কৰিছে। ঠিক আছে, ভাল লাগিছে শুনি, কিন্তু আমাৰ অসমীয়া মানুহখিনিৰ মাজতে আজি বহুত ভাগ ভাগ হৈ গৈছে। ভাগ কেনেকে হৈ গৈছে? মই এতিয়া আছো জামুগুৰিত। মোৰ সম্পৰ্কীয় মানে কি, এজন সৰুৰ পৰা একেলগে পঢ়া ল'ৰা এজনৰ মাহীয়েক ঢুকাইছিলে। তেওঁলোকৰ ঘৰলৈ তেওঁলোকৰ আজি দহা। ঠিক আছে, আহিলো। তেওঁলোকৰ সি মোক সৰুতেও কয়, এতিয়াও কয় যে সিহঁতৰ ফেমিলিটো বহুত ডাঙৰ, জামুগুৰিত ভাল সিহঁতৰ পৰিৱেশ, সিহঁতৰ মানে বহুত ডাঙৰ আৰু ককায়েক ভায়েক মোমায়েক মাহীয়েক চব এখন গাঁৱতে আছে। আহিলো, আহি পেলাই ইণ্টাৰেষ্টিং কাহিনী এটা দেখিলো, যিটো দেখি মই আচৰিত মানে কি, মাহীয়েক ঢুকালে, মাহীয়েকৰ 2টা ল'ৰা, 2টা ল'ৰাই বেলেগে বেলেগে সকাম পাতি, মোমায়েকৰ ঘৰত বেলেগে সকাম পাতিছে। 2টা ঘৰত সোমাই এতিয়া মোমায়েকৰ ঘৰলৈ আহিছো। আহি কেনে মই তাক ৰাস্তাত সুধিলো যে কিয় এনেকে এজন মানুহৰ সকাম 3 ঠাইত কিয় পাতিবলগীয়া হ'ল? তহঁতৰ কি অহা যোৱা নাই নেকি, মানে মকামিলা নাই নেকি? তেতিয়া সি মোক এটা কথা ক'লে যে আমাৰ ইয়াতে 3টা নামঘৰ আছে, তাৰ এটা নামঘৰত আমাৰ এই গাঁওখন পৰে, আৰু সেই গাঁওখনৰ সেই নামঘৰটোত 4টামান খেল আছে। মানে এটা খেলৰ মানুহে ইটো খেলৰ মানুহৰ ঘৰত যদি সকাম হয় তেনে নাযায়। মানুহ অসমীয়াই, গাঁও এখনেই, চব কিন্তু নিজৰ ভাই ককাই, কাৰোবাৰ পেহীয়েকৰ পুতেক, কাৰোবাৰ মোমায়েকৰ পুতেক, এনেকৈ গোটেইখিনি ভাই ককাই, কিন্তু তেওঁলোকৰ মাজত সেই নামঘৰটো 4টা খেল। এতিয়া কি হৈ গ'ল কি, মোমায়েকৰ ঘৰখন যিটো খেলত আছে সেইখন খেলত ভনীয়েকৰ পুতেক কেইটা আহিব নোৱাৰে সকাম পাতিলে। ভনীয়েকৰ পুতেক কেইটা যি 2খন খেলত আছে, ককায়েকে ভায়েকৰ ঘৰত সকাম পাতিলে যাব নোৱাৰে, ককায়েকৰ ঘৰত সকাম পাতিলে ভায়েক আহিব নোৱাৰে। আমি বাংলাদেশী মিয়া খেদি কি লাভ হ'ব যদি আমাৰ নিজৰ মাজতে মিল নাই? আজি ককায়েক ভায়েক মোমায়েক চব যে বেলেগ বেলেগ হবলগীয়া হ'ল, তাৰ কাৰণটো কি? আৰু নামঘৰত জানো খেল থাকিব পাৰে? খেল আকৌ কি বস্তু এইটো মই বুজি নাপালো বস্তুটো। ইমান গুণী জ্ঞানী ডাঙৰ মানুহ আছে, বহুত বয়সীয়াল মানুহ দেখিলো 2খন ঘৰত, তেওঁলোকৰ ঘৰতো আহিছে। এই বস্তুটো কি? মানুহে কি বুজাব বিচাৰি আছে? আমাৰ অসমীয়া সমাজখন এনেকুৱা নেকি? এটা নামঘৰত 4টা খেল, এখন গাঁৱত 30 ঘৰ মানুহ আছে, তাত 4টা খেল বনাই দিলে। মানে কি, 7 ঘৰ 8 ঘৰকে মানুহ পৰিলে এটা খেলত 7 ঘৰ 8 ঘৰ মানুহে এবাৰ কাম কৰিব, আকৌ 7 ঘৰ 8 ঘৰ মানুহে বেলেগে কাম কৰিব। এই বস্তুখিনি যদি এনেকুৱা হয়, আমাৰ হিমন্ত মামাই লাগক কিয়, স্বয়ং ভগৱানো যদি আহি কেনে কয় যে অসমখন সুৰক্ষিত এখন ঠাই আমি বনাম, সেইটো কেতিয়াও নহয়। আৰু ইয়াৰ ভুল সেইটো আমাৰ নিচিনা ল'ৰাখিনিৰ গাত নাই। আমাৰ যিটো ওপৰৰ জেনেৰেশ্যন নহয়, সেই ওপৰৰ জেনেৰেশ্যনটোত আজি বিহুৰ দুমাহীৰ দিনা ল'ৰা ছোৱালীয়ে মাক দেউতাকক ককা আইতাকক সেৱা কৰিব লাগে বুলি নাজানে, কিন্তু বেছিভাগ ল'ৰা ছোৱালীয়ে জানে যে ডিচেম্বৰৰ 25 তাৰিখে গীৰ্জা ঘৰত গৈ মম জ্বলাব লাগে। তাৰ কাৰণটো কি? তাৰ কাৰণ এইটো, আমাক সৰুতে ইংলিছ মিডিয়ামত পঢ়ে, য়েছ ফাদাৰ কওঁতে আজি আমি খ্ৰীষ্টান কালচাৰৰ মাজত সোমাই গ'ল। মই কোনো ধৰ্মীয় অনুষ্ঠানত এইটো দেখা নাই যে এখন গাঁৱৰ মানুহৰ মাজত এনেকে ভাগ কৰি, আৰু আমাৰ ইয়াত এতিয়া এনেকুৱা হৈ গৈছে যে য'ত ধৰ্মীয় অনুষ্ঠানত একগোট হ'ব লাগে, সেই ধৰ্মীয় অনুষ্ঠানত আজি ভাগ কৰি ককায়েক ভায়েক মোমায়েকক ভেদাভেদ সৃষ্টি কৰিছে। তাৰ উত্তৰটো কমেণ্টত দিব।